আৰ্লি ইন দ্য মৰ্ণিং এক বিশেষ অনুষ্ঠান, সেয়েহে যাত্ৰা গোৱালপাৰা টু গুৱাহাটী, য'ত মই বিচাৰক হিচাপে থাকিম। আৰু এয়া হ'ল গোৱালপাৰা শলমালী মন্দিৰ। আৰু যাত্ৰাৰ সময়ত মন্দিৰত সেৱা কৰি গ'লে মনটো খুব ভাল লাগি থাকে, দিনটোও খুব ভাল লাগি থাকে। যিয়ে নহওক বাৰু, হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভাল। আজি এটা বিশেষ অনুষ্ঠানত গৈ আছোঁ, যিটো অনুষ্ঠানত মই বিচাৰক হিচাপে থাকিম। আৰু আজি এই যাত্ৰাত মোৰ লগত কোনে গৈ আছে আৰু অনুষ্ঠানটো ক'ত হ'ব সেয়া জানিবলৈ সম্পূৰ্ণ ব্লগটো যেন চাই থাকে। আৰু বৰষুণৰ বতৰত এনেদৰে কোনে কোনে যাত্ৰা কৰি ভাল পায় কমেণ্টছ কৰি জনাব। মই কিন্তু খুব ভাল পাওঁ, আৰু এনেদৰে যাত্ৰা কৰাৰ আমেজেই সুকীয়া। আৰু যোনে যোনে এনেদৰে যাত্ৰা কৰে তেওঁলোকে সেইটো ফিল কৰিব পাৰিব। আৰু আজি এই যাত্ৰাত মোৰ লগত গৈ আছে মিতা, যিটো অনুষ্ঠানত মই গৈ আছোঁ। মিতা আৰু মই গৈ আছোঁ, আৰু চাওকচোন ইমান সুন্দৰ পৰিৱেশ আমাৰ গোৱালপাৰাৰ। তাতে আৰু ৰাস্তাবোৰ এতিয়া ডাঙৰ ডাঙৰ হৈ আছে, মানে খুব সুন্দৰ পৰিৱেশ। মোৰ কিন্তু খুব ভাল লাগিছে। আৰু হঠাৎ এনেকৈ চালে এনেকুৱা লাগে যেন গোৱালপাৰাৰ ৰাস্তা নহয়, ফৰেনৰ ৰাস্তা, তেনেকুৱা যেন ফিল হয়, নহয় জানো? আৰু এনেদৰে আহি আহি পালোঁ আমি জালুকবাৰী, গুৱাহাটী। আৰু কিছু সময় পিছতে আমাৰ যি গন্তব্য স্থান, য'ত আজি অনুষ্ঠানটো অনুষ্ঠিত হ'ব, তাত আমি পাম। এয়া হ'ল জালুকবাৰীৰ পৰিৱেশ। আজি মানুহ অকণমান কম। আৰু এনেদৰে আহি আহি পালোঁ আমি জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ', য'ত আজি অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আৰু অনুষ্ঠানটো অনুষ্ঠিত কৰিছে ৰিডমছ ইভেণ্ট এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে, আৰু য'ত মই বিচাৰক হিচাপে থাকিম। আৰু এইখিনিতে তেওঁলোকক ধন্যবাদ জ্ঞাপনো কৰিছোঁ যে এনেকুৱা এখন সুন্দৰ মঞ্চত মোক বিচাৰক হিচাপে আমন্ত্ৰণ জনাবৰ বাবে। এয়া হ'ল মুখ্য দুৱাৰ জ্যোতি চিত্ৰবনৰ। আৰু কিছু সময় পিছতে আমাৰ আজি অনুষ্ঠান অনুষ্ঠিত হ'বহি। আৰু এয়া হ'ল নিউটন হাজৰিকা, ৰিডমছ ইভেণ্ট এণ্ড মেনেজমেণ্টৰ ডাইৰেক্টৰ। আৰু তেওঁ অকল অৰ্গেনাইজাৰে নহয়, তেওঁ এজন তবলাবাদক, খুব সুন্দৰ তবলা বজায়। আৰু এয়া কিন্তু আমি আগতে এই ৰূপটো দেখিবলৈ পোৱা নাছিলোঁ, যদিও শুনিছিলোঁ, কিন্তু আজি মঞ্চত পাই খুবেই ভাল লাগিলে। তেওঁৰ যে ইমান প্ৰতিভা আছে, এজন মাল্টি টেলেণ্টেড বুলি ক'ব লাগিব। তেওঁ অৰ্গেনাইজ কৰে এনেকুৱা ডাঙৰ ডাঙৰ ইভেণ্টবোৰ অসমৰ লগতে অসমৰ বাহিৰতো কৰে, আৰু লগতে ইমান সুন্দৰ তবলা বজায়। সঁচাকৈ মই আপ্লুত হৈছোঁ, আৰু আশা কৰোঁ এই প্ৰতিভাবোৰ এনেকৈ নাথাকক। ৰাইজৰ মাজত তেওঁ যেন চেষ্টা কৰে সদায় নিজকে প্ৰেজেণ্ট কৰাৰ কাৰণে। মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন সুন্দৰ মঞ্চত মোক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে, আৰু লগতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ৰিডমছ ইভেণ্ট এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড তেনেকুৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠানে অসমৰ চুকে কোণে লুকাই থকা সুপ্ত প্ৰতিভাসমূহক এখন সুন্দৰ মঞ্চ দিয়াৰ কাৰণে অহৰহ প্ৰয়াস কৰি থাকে। আৰু এখন শলাগ ল'বলগীয়া কথা, নিউটনে এনেকুৱা এখন মঞ্চ দিয়ে কাৰণে আচলতে আমি এনেদৰে লগ পাওঁ, এনেকুৱা এখন মঞ্চ পাওঁ নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব আৰু নিউটনৰ যি আশা আকাংক্ষা তেওঁ যেন পূৰণ কৰি যাব পাৰে। থেংক ইউ ছ' মাছ। আৰু এনেদৰে অনুষ্ঠানটো শেষ হোৱাৰ পিছত মিতা আৰু মই উভতিলোঁ গোৱালপাৰালৈ। ৰাতিপুৱা গৈছিলোঁ আৰু গোটেই দিনটো কাম কৰি পেলাই মানে জাজমেণ্ট কৰি পেলাই অনুষ্ঠানটো শেষ কৰি পেলাই এতিয়া বেক টু হোম। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ব্লগটো সম্পূৰ্ণ চোৱাৰ বাবে। থেংক ইউ ছ' মাছ।